ভোট বিভাজনৰ ৰাজনীতিৰে মীনাক্ষী ৰহমানক সহায় কৰিব নেকি ডাক্তৰ তাৰা প্ৰসাদ দাসে? মীনাক্ষী ৰহমানক মই চিনি নাপাওঁ। কোনো মীনাক্ষী ৰহমানৰ লগত মোৰ কোনো সম্পৰ্ক নাই, এই মন্তব্য ডাক্তৰ তাৰা প্ৰসাদ দাসৰ। বৰপেটা জিলাৰ কয়াকুছিস্থিত কয়াকুছি প্ৰেছ এছ'চিয়েশ্যনৰ উদ্যোগত দেওবাৰে অনুষ্ঠিত হয় প্ৰয়াত সাংবাদিক মনমোল হকৰ পঞ্চম বাৰ্ষিক স্মৃতিচাৰণ সভা। 2020 চনৰ 31 ডিচেম্বৰত মৃত্যুবৰণ কৰা প্ৰয়াত সাংবাদিক মনমোল হক কয়াকুছি প্ৰেছ এছ'চিয়েশ্যনৰ প্ৰতিষ্ঠাপক কাৰ্যালয় সম্পাদক আছিল। তিনিজন বিশিষ্ট ব্যক্তিক মনমোল হক স্মৃতি বঁটা প্ৰদান কৰা হয়। নিউজ 18ৰ বৰপেটা বিশিষ্ট সাংবাদিক নিৰঞ্জন দাস, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ইয়াকুব আলী আহমেদ আৰু গাঁও প্ৰধান ৰঞ্জিত বড়োক এই বঁটা প্ৰদান কৰা হয়। বিশিষ্ট সাংবাদিক নিৰঞ্জন দাসে বঁটা প্ৰদান কৰি কয় যে আজি এই অনুষ্ঠানত বঁটা গ্ৰহণ কৰি বহুত সুখ অনুভৱ কৰিছো। সমাজৰ দাপোন হিচাপে কাম কৰা সাংবাদিকসকলক মৃত্যুৰ পিছতো আমি বিভিন্ন অনুষ্ঠানৰ জৰিয়তে স্মৰণ ৰাখিব লাগিব। বৰপেটাৰ পৰা প্ৰদীপ কুমাৰ চৰকাৰৰ ৰিপৰ্ট, টিভি লাইভ নিউজ। নিৰ্বাচনী গৰম বতাহ, সকলো ৰাজনৈতিক নেতাই নিজৰ নিৰ্বাচনী কুচকাৱাজ চলাইছে। আপুনি কেনেকৈ কি ভাবিছে? নিৰ্বাচনী গৰম বতাহ সকলোতে হয়। আজি অকল কয়াকুছিতে নহয়, আজি পাকাবেতবাৰীতে নহয়, অসমৰ 126টা সমষ্টিতে এই প্ৰাক নিৰ্বাচনী বতাহটো বুলিছে আৰু বুলিব আৰু লাহে লাহে তীব্ৰ হ'ব। গতিকে তাত প্ৰত্যেক গণতন্ত্ৰত এটা সেইটোৱে কথা, গণতন্ত্ৰৰ কথাখিনি এনেকুৱাকৈ যদি আমি লওঁ তেনেহ'লে সকলোৰে বাক স্বাধীনতা হিৰোই নিজৰ এটা পূৰ্ণ স্বাধীনতা দিয়া হয় প্ৰত্যেক ৰাজনৈতিক পাৰ্টিকে, আৰু সেই ৰাজনৈতিক পাৰ্টি থকাৰ কাৰণে হয়তো আজি প্ৰত্যেকে নিজৰ নিজৰ প্ৰাৰ্থীৰ গুণগান গাই কেনেকৈ 2026 চনত ভোট তেওঁলোকে লৈ অসম এছেম্বলিত যাতে তেওঁলোকে গৰিষ্ঠ সংখ্যক পায় সেইটো সকলোৱে চিন্তা কৰক। কিন্তু কোনে পাব সেইখিনি কথা আপোনালোকে নিশ্চয় বিচাৰ্য বিষয়। আজি কয়াকুছিৰ পাকাবেতবাৰীত কি ধৰণে হয়তো অগ্ৰসৰ হৈছে, আগৰ সেই 2001ৰ যিটো সমস্যা আছিলে সেই সমস্যাখিনি আজি 2025ত কেনেকুৱা সমস্যা, কি সমস্যা আজি আগবাঢ়িছে সেইখিনি নিশ্চয় আপোনালোকে জানে। আজি নিবনুৱা সমস্যা, কৃষকৰ সমস্যা, আজি প্ৰত্যেকটো সমস্যাই আজি জৰ্জৰিত হৈ আছে। তাৰ লগতে আজি আমাৰ যিটো বাক স্বাধীনতা, এই বাক স্বাধীনতাখিনি আমি গুচাব লাগিব আৰু সেই বাক স্বাধীনতা গুচোৱাৰ কাৰণে আমি অন্ততঃ বলিষ্ঠ পদক্ষেপ লৈ যাতে কয়াকুছিৰ পাকাবেতবাৰীৰ যিটো জনসংখ্যা, এই জনসংখ্যাৰ ওপৰত বেছ কৰি বিশেষকৈ যুৱকসকলক আগবঢ়াই নিয়াৰ কাৰণে স্বকীয় স্বাভিমানেৰে যাতে তেওঁলোকে আগবাঢ়ি যায় আৰু আগবাঢ়ি গোৱাই নহয়, তেওঁলোকৰ নিজৰ প্ৰতিষ্ঠাখিনি আজি প্ৰত্যেক ঠাইতে দেখিছোঁ। মই যিমানখিনি মিটিং কৰিছোঁ যে সংখ্যালঘু অধ্যুষিত অঞ্চলৰ ল'ৰা ছোৱালীবিলাক পঢ়া শুনাত বহুত আগবাঢ়ি গৈছে আৰু আগবাঢ়ি গোৱাই নহয়, তেওঁলোকে বিভিন্ন ক্ষেত্ৰত বিভিন্ন ডিপাৰ্টমেণ্টত তেওঁলোকে শিক্ষাৰ্থী পাছ কৰি তেওঁলোকে তেওঁলোকৰ কৰ্মদক্ষতাৰ প্ৰমাণ কৰিছে। গতিকে এইটো এটা শুভ লক্ষণ। যি সময়ত মানে বিজেপি চৰকাৰৰ লগত মানে এইটো এজেপি দলটো লগ লাগি হয়তো চৰকাৰ চলাই আছে, তো তেনেকুৱা সময়ত আৰু এই সময়তো মাইনৰিটি মানুহবোৰৰ বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে বিজেপি চৰকাৰৰ দিনত। তেনেকুৱা সময়ত এজেপিৰ প্ৰাৰ্থী হিচাপে আপুনি পাকাবেতবাৰীৰ মাইনৰিটি মানুহবোৰৰ মন মানে কেনেদৰে জয় কৰিব, তাৰ পৰিকল্পনাটো কেনেধৰণৰ? একচুৱেলি মইতো আপোনালোকক এইটোৱে কওঁ যে পাকাবেতবাৰী সমষ্টি মোৰ এইটো অতি পুৰণি সমষ্টি। আজি নহয়, 2001ৰ পৰা 2011লৈ মই দুবাৰ বিধায়ক হৈছিলোঁ। এইটো মোৰ পাৰ্টি নাছিলে, মই নিৰ্দলীয় হিচাপে জয়যুক্ত হৈছিলোঁ। গতিকে মোৰ ব্ৰেণ্ড নেম হৈছে তাৰা দাস, তাৰ পিছতে মোৰ পাৰ্টি। গতিকে পাৰ্টি হিচাপে যদিও মোৰ আছে, কিন্তু মোৰ স্বকীয় এটা নিজৰ ধৰ্ম আছে আৰু এই স্বকীয় ধৰ্মখিনি পালন কৰি আহিছোঁ। মই ধৰ্ম নিৰপেক্ষতাত বিশ্বাসী, সকলোকে সমান চকুৰে চাওঁ। এইকাৰণে যে মই এজন মানৱ চিকিৎসক, চিকিৎসকৰ যিটো ধৰ্ম সেই ধৰ্মখিনি পালন কৰোঁ আৰু পালন কৰি যি ধৰণে 2001-11ত আমি সমাজ গঠন কাৰণে যিমানখিনি আগবাঢ়িছিলোঁ সেই আগবঢ়াখিনি এইবাৰ আৰু ত্বৰান্বিত হ'ব বুলি মই কংগ্ৰেছ